So কালি আমি এটা ইনফৰমেশ্যন পাইছিলোঁ কি গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা দুইটা ভাই প্ৰায় তেওঁলোকৰ এজ 11 গৌৰৱ আৰু কৌশিক শৰ্মা ভাই ককাই 12 আৰু 13 ইয়াৰ এজ দুইটা মিচিং হৈ আছিলে দুইটা এক্সাম দিবৰ কাৰণে ঘৰৰ পৰা ওলাইছিলে তাৰপিছত ঘূৰি যোৱা নাই চ' তাৰ ওপৰত আমি এটা মিচিং কেছ লৈছিলোঁ মিচিং কেছ লৈ ইয়াৰ পৰা আমি সাৰ্চটো আৰম্ভ হৈছিলে সাৰ্চ আৰম্ভ কৰোঁতে বাকী চলি আছিলে আজি ৰাতিপুৱা ইনফৰমেশ্যন পালে কি দুটা ডেড বডি এটা পৰি আছে চ' তাক লৈ পুলিচ টিম গ'ল আমাৰ SP সাহেবৰ নেতৃত্বত ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল গুৱাহাটীৰ পৰাও ফৰেনচিক টিম আৰু আমাৰ FSLৰ টিম আহিলে সাইণ্টিফিক এভিডেন্স কালেক্ট কৰা হ'ল তাৰ মাজতে যি আমাৰ ছাছপেক্টেডখিনি আছিলে তেওঁলোকক ছাছপেক্টেডখিনি আনি খুচপুচ কৰা হ'ল খুচপুচ কৰা হওঁতে আৰু বাকী এভিডেন্সৰ বেছতে আমি গম পালোঁ কি এই যি দুইটা ল'ৰা আছিলে তেওঁলোকৰ যি ষ্টেপ ব্ৰাদাৰ আছে নীৰজ শৰ্মা তেওঁ এইটো ইনচিডেণ্টটো কৰিছে আৰু তেওঁ কালি ৰাতিপুৱা যেতিয়া স্কুলৰ কাৰণে দুইটা ওলাইছিলে তেওঁলোকক লৈ গৈ অলপ আইচলেটেড প্লেচত লৈ গৈছে তাতে গৈ এটা চাৰ্ট বিপন দি তেওঁলোকৰ ডিঙিটো স্লিট কৰি দিছে যি জেগাত হত্যাকাণ্ডটো সংঘটিত কৰিছে সেই জেগাতে তেওঁলোকে মৃতদেহ ৰাখিছিল নে তাৰ পৰা ক'ৰবালৈ লৈ গৈছে য'ত ইনচিডেণ্ট কৰিছে তাতে ই এৰি থৈ আহিছিলে স্কুললৈ যেতিয়া ওলাই গৈছিল তাৰ পৰাই তেওঁলোকে তেতিয়া সেইটো টাইমতে পিক আপ কৰি লৈ গৈছিল আৰু এইটো স্কুলৰ অকণমান চ' বেচিকলি এইটো যেতিয়া স্কুলৰ কাৰণে তেওঁ গম পায় কি স্কুলত কেতিয়া যায় এইটো তেওঁ ঘৰৰ ল'ৰাই কাৰণে তেওঁ স্কুল যোৱা সময়ত নিজৰ মতলব মামাক বাইকত বহাই নিজে লৈ গৈছিলে বাইক নাম্বাৰটো কিমান ছাৰ অলপ খেলি হৈ আছে তেনেকুৱা এটা বাইকখন লৈ অলপ কি ৰিকভাৰ কৰা হৈছে যিখিনি মতলব আমাৰ এভিডেন্স আছে এভিডেন্সৰ কালেক্ট কৰা হৈছিলে আৰু কোনোবা জড়িত আছে ছাৰ নাই এতিয়ালৈকে আৰু কাৰো ই পোৱা নাই এণ্ড যিমানখিনি আমি এভিডেন্স পাইছোঁ ই অকলে ইনচিডেণ্ট কৰিছে নিশা কৰিছিল নে হত্যাকাণ্ডটো নে এতিয়া ইছ্যু ইনভেষ্টিগেশ্যনত আছে নিশা কৰিছে নাই এইটো এতিয়া ক'ব নোৱাৰে দুজনকে ক'ত ৰখা হৈছিলে নে সেই স্কুলৰ পৰা লৈ গৈ ডাইৰেক্ট সেই স্থানটোলৈকে লৈ গৈছে ডাইৰেক্টলি লৈ গৈছে যিমানখিনি আমাৰ ইনভেষ্টিগেশ্যনত আহিছে ডাইৰেক্টলি গৈছে কিহৰ কাৰণে ছাৰ কৰা শুনে চ' বেচিকলি এইটো ষ্টেপ ব্ৰাদাৰলি ট্ৰিটমেণ্ট তেওঁ পাই আছিলে ফেমিলিৰ পৰা তেওঁ অলপ নেগলেক্টেড ফিল কৰিছে কি তেওঁ যি ফাদাৰ আছে এই ভালকৈ গুৰুত্ব দিয়া নাই তাক ফেমিলি হিচাপে ৰখা নাই সেইকাৰণে তাৰ মনত এটা ই আহিছে কি ই অলপ বেয়া পাইছে এইটো লৈ কি তাৰ ফাদাৰ তেওঁ ভালকৈ বিহেভ কৰা নাই কি বুলি কৈ লৈ গৈছিলে ছাৰ তেনেকুৱা এভিডেন্স অহা নাই একজেক্টলি গোটেই ঘটনাটোত তেওঁৰ লগত তেওঁ অকলে প্লেন কৰিছিল নে তেওঁ মাক বা মোমায়েক নাই হি অনলি ইজ ইনভলভ বাট ফিজিকেলি যদিও কামটো কৰোঁতে ক্ৰাইমটোত তেওঁ অকলে ইনভলভ কিন্তু আৰু কোনোবা প্লেনিং পৰ্যায়ত কোনোবা আছিল নাই এনেকৈ একো এভিডেন্স নাই যি বিপন দি এই ইনচিডেণ্ট কৰিছে এই বিপনটো ৰিকভাৰ হৈছে চিংগল এটা বিপন ৰিকভাৰ হৈছে টাইমিংটো গম পাই নেকি ছাৰ কিমান বজাত কৰিছিলে দিছ মাষ্ট বি এৰাউণ্ড 10:30 মৰ্ণিং আৰু এটা কথা কৈছে যে ৰাইজৰ এটা অভিযোগ আছে যে তেওঁ কালি যদি পুলিচে তেওঁ তাৎক্ষণিকভাৱে বিষয়টোক অধিক গুৰুত্ব দিলেহেঁতেন হয়তো ল'ৰাকেইটা বাচি গ'লহেঁতেন এনেকুৱা এটা অভিযোগ কৰিছে যে ক'ৰবাত আচলতে লেপছ থাকি গ'ল নেকি ইমিডিয়েটলি বস্তুটো দেয়াৰ ইজ নো লেপছ অন এনি পাৰ্ট হয় না অ'কে এতিয়া তেওঁলোকৰ আপোনালোকে মৃত দুই শিশুৰ পিতৃকো আপোনালোকে চিকিৎসাজনিত কাৰণত এডমিট কৰিছে বুলি জানিব পাৰিছোঁ তেওঁলোকৰ ষ্টেটাছটো কেনেকুৱা পিতৃ মাতৃ এতিয়ালৈকে চব ষ্টেবল আছে কাৰণ এনেকুৱা ই নাই মতলব হেল্থটো এনেকৈ বেয়া নাই ষ্টেবল আছে নীৰজৰ বয়স কিমান মান আপোনাৰ বয়স তেখেতৰ কিমান নীৰজ ইজ 18.5 লাইক তেওঁ 18 বেক হৈ আছে কিমান ক্লাছত পঢ়িছিলে ছাৰ
এই আপোনাৰ কলেজত ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট হয় টংলা কলেজত ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট 18+ যিহেতু 18+ ইছ্যুটো এইজ ইছ্যু নাথাকিব আৰু এটা কথা যে নীৰজৰ যিখিনি বাচ্চাকেইটাৰ কাপোৰ হওক বা কিবা স্কুল আমি ইনভেষ্টিগেশ্যনৰ বস্তু আমি যিখিনি ইভিডেঞ্চ কালেক্ট কৰিব লাগে আমি কৰিছোঁ অ'কে পাই গৈছে সেইখিনি যিখন বাইকত উঠাই লৈ যোৱা হ'ল মই আপোনাক কৈছোঁ যিখিনি ইভিডেঞ্চ লাগে এইখিনি ইভিডেঞ্চ আমি কালেক্ট কৰিছোঁ এণ্ড এতিয়া এই ইনভেষ্টিগেশ্যনত আছোঁ চ' উই কেন নট শ্বেয়াৰ অল দ্য ডিটেইলছ কুৱেশ্যনটো এইটো যে দেউতাকৰ বাইক আছিল নে বাইকখন নে কাৰ একজেক্টলি পিনে আন কোনোবা বাহিৰৰ সেইটোৱে জানো তাৰ মামাৰ বাইক আছিল মামাৰ বাইক মানে ছাৰ কেনেবাকৈ আৰু তৃতীয় পক্ষত থাকিব পাৰে নেকি কোনোবা এটা পক্ষ থাকিব পাৰে নেকি যে মই আপোনাক কৈছোঁ যিখিনি আমি ইভিডেঞ্চ পাইছোঁ এইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ ये फर्दर इन्वेस्टिगेशन चल रहा है और भी अगर कुछ जो भी एविडेंस मिलेंगे विल ट्राई कि इसमें पूरा बायोलॉजिकल एंड टेक्निकल एविडेंस हम कलेक्ट करके एक स्ट्रॉन्ग चार्जशीट हम रिकॉर्ड टाइम में इसको फाइल करेंगे एंड जुडिशरी में भी इसको केस को हम फास्ट ट्रैक में लेके इसका अर्ली डिस्पोजल के लिए ट्राई करेंगे एंड वी आर श्योर कि हमें इसमें कन्विक्शन मिलेगा एंड अक्यूज्ड को एक स्ट्रॉन्ग पनिशमेंट जरूर सर फॉरेंसिक टीम की पाले सर ইনভেষ্টিগেশ্যনৰ বস্তু উই কেন নট শ্বেয়াৰ উইথ ইউ শুনা গৈছে যে আৰু এজন ছেকেণ্ড পাৰ্চন ডিটেইন কৰিছে নেকি আপোনালোকে মই কৈছোঁ আমি ছাছপেক্টেড মানুহখিনি বহুতখিনি মানুহ খোজ কৰা হৈছিলে চ' আপুনি এটা কথা ক'ব নোৱাৰে বহুতখিনি মানুহ খোজ কৰা হৈছিলে ওৱান পাৰ্চন ইজ ইনভলভ ইন দিছ কেছ সৰ ফাৰ্ষ্ট তেওঁলোকক যেতিয়া লৈ গৈছিলে সেইখিনি জেগাতে লৈ গৈছিলে নে অন্য জেগাত তেওঁলোকক লৈ গৈছিলে ল'ৰাকেইজনক বাট আই ট'ল্ড ইউ মই অলৰেডি আপোনাক কৈছোঁ যিখিনি ঘটনা হৈছে তাতে আমি ইভিডেঞ্চ পাইছোঁ আৰু ছাৰ এই ফেচবুকত বা ছ'চিয়েল মিডিয়াত ল'ৰাজনক হেৰি কাৰণতে মানে এই ডিপ্ৰেশ্যনত থাকি তেনেকুৱা কৰিছে মাক দেউতাকৰ ক্ষেত্ৰত কি এতিয়া এইটো কথা একজেক্টলি both like as you said कि अपना फैमिली इशू फैमिलीर মাজত he feel depression कब पारे because he felt neglected এডিকশ্যনত থকা ল'ৰা নেকি ছাৰ no এতিয়ালৈকে আমি তেনেকুৱা এভিডেঞ্চ পোৱা নাই কি কিবা এডিকশ্যন কৰিছে নে কিবা নশা কৰিছে তেনেকুৱা কিবা এভিডেঞ্চ পোৱা নাই আচলতে এই প্ৰথমে এই কথাটো আমাৰ স্পীচাৰে এই কথাটো কৈছে এইটো ফেমিলি মেটাৰে হ'ব পাৰে আৰু সেইটোৱে আচলতে চাবিত হ'ল থেংক ইউ ছাৰ আপোনাৰ অতি সোনকালে যে এই বস্তুটো আপোনালোকে ভালকৈ আমাৰ টীম কাম কৰিছে এছ পি চাহাবে নিজে গোটেই ভালকৈ লিড লৈ পূৰা ইনভেষ্টিগেশ্যন কৰিছে আৰু এইটো কাৰণে আমি সোনকালে এইটো ডিটেক্ট কৰিব পাৰিছোঁ গোটেই ওদালগুৰিৰ টীম ভালকৈ কাম কৰিছে কিন্তু চবৰ মাজত এটা কুৱেশ্যন এৰাইজ হৈ আছে ছাৰ সেই কথাখিনি আমি নক'লে বেয়া হ'ব কাৰণ দুজনকৈ ছাত্ৰক এটা সময়ত মাৰ্ডাৰ কৰাটোক লৈ যে অকলে জড়িত হৈ আছে এই কথাটোক লৈ এটা কুৱেশ্যন এৰাইজ হৈ আছে আপোনাক কথা কওঁ এটা দেয়াৰ ৱৰ দিজ এলাৰ্ট আমাৰো কিছুমান এনেকুৱা আহিছিলে বাট এজ বি ইনভেষ্টিগেটেড আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰিছোঁ উই আৰ ছেটিছফাইড উইথ দ্য whatever evidence has been collected, we are satisfied कि ये तो मानू घटना কৰিছে ঠিক আছে থেংক ইউ এটা কথা সুধো নীৰজৰ হিষ্ট্ৰীটো অকণমান ক'ব নেকি নীৰজ পাঞ্জাৱতেই থাকে নে ইয়াতেই থাকে চ' বেচিকেলি তাৰ অৰিজিনেলি তো ইয়াৰে হয় ইয়াৰ পৰা তাৰ মাদাৰ পাঞ্জাৱত কাম কৰে আৰু এই তাৰ স্কুলিং তো পাঞ্জাৱত হৈছিলে লাষ্ট 2 year অলমষ্ট 1.5 to 2 year আগতে ইয়াতে আহিছে ইয়াতে আহি এই বছৰৰ পৰা এইটো এডমিশ্যন লৈছিলে BA ফাৰ্ষ্ট ইয়েৰত অ'কে পলিটিকেল চায়েন্সত ঠিক আছে হ'ব থেংক ইউ থেংক ইউ ছাৰ